এইখিনিতে আমি সদৌ অসম কেওট জাতীয় সন্মিলনৰ তৰফৰ পৰা আজি দিল্লীত আমাৰ যিকেইগৰাকী যি বিভিন্ন প্ৰিণ্ট মিডিয়াই হওক বা আমাৰ টেলিভিছনে হওক বা সকলো মিডিয়া মাননীয় সাংবাদিক বন্ধু ভাই বন্ধুসকল আছে, সকলোকে আমি সদৌ অসম কেওট জাতীয় সন্মিলনৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে বাতৰিবোৰ ৰাইজৰ মাজলৈ লৈ যাব, চৰকাৰৰ মাজত লৈ যাব, যাতে সমগ্ৰ জনগোষ্ঠীটোৰ লাভ হয়। প্ৰথমতে আমাৰ মাননীয় ছ'চিয়েল জাষ্টিছৰ মাননীয় মন্ত্ৰী ৰামদাস আঠাৱালে ডাঙৰীয়া, যিহেতু আমাৰ বিষয়টো তেখেতৰ লগতেই জড়িত আছে, আমি তেখেতক স্মাৰকপত্ৰ দিলোঁ, খুব গুৰুত্ব সহকাৰে লৈছে। তাৰ পিছতে ল মিনিষ্ট্ৰী আইন মন্ত্ৰালয়তো আমি দিলোঁ, তাতো মাননীয় মন্ত্ৰীগৰাকীয়ে খুব গুৰুত্ব সহকাৰে আজি লৈছে। আজি তেখেতক আমি লগ কৰিছিলোঁ। তাৰপিছতে ভালেই কেইগৰাকী মন্ত্ৰী আমাৰ তেখেতসকলকো যোগাযোগ কৰিছোঁ বা স্মাৰকপত্ৰ দিছোঁ, তেখেতসকলেও গুৰুত্ব সহকাৰে বিষয়টো লৈছে। আৰু মূল দাবীটো আমাৰতো সকলোৱে জানে যে অসমৰ কেওটসকলে আজি বহু বছৰৰ পৰাই SCৰ যিটো দাবী, সেই দাবীটো কৰি আছে। আৰু সদৌ অসম কেওট জাতীয় সন্মিলনৰ নেতৃত্বত এই দাবীটোক আমি ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আমি লৈ আহিছোঁ। আৰু যোৱা পৰহিৰ পৰা আমি সমগ্ৰ দিল্লী অঞ্চলত থাকি ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে এই দাবীটো কেওটসকলৰ যিটো দাবী, ইমান দিনৰ যিটো দাবী, যুক্তিসংগত দাবী, সেই দাবীটোক আমি প্ৰচাৰ প্ৰসাৰ আৰু মাননীয় মন্ত্ৰীসকলৰ ওচৰলৈ লৈ গৈছোঁ, যাতে চৰকাৰে কেওটসকলক উপযুক্ত ন্যায় দিব পাৰে। বুলি কওঁতে যেনে ধৰক আমি মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আমি তাত স্মাৰক দিছোঁ। আমি ৰাজনৈতিক ব্যক্তি হিচাপে যোৱা নাই, চৰকাৰৰ তেখেত নাই। আমি সদৌ অসম কেওট জাতীয় সন্মিলন এটা 100% অৰাজনৈতিক দল, ইয়াত কোনো ৰাজনীতি নাই। কোনোবাই যদি এইটো কৈ আছে, এইটো তেওঁলোকে ভুল বুজি আছে। আমি অসম প্ৰান্তত যিখিনি আমাৰ জুৰিছডিকশ্যন আছে, আমাৰো সংগঠনটোৰ জুৰিছডিকশ্যন অসম প্ৰান্তক লৈ পেলাই আছেতো, গতিকে এই বিষয়টোত আমি অসমক লৈ লাগি আছোঁ। আৰু ইয়াৰ মাজতে আমি সকলোৱে জানো যে অসমৰ কেওটসকলক যিটো দাবী কৰি আছোঁ SCৰ, সেই SCৰ মৰ্যাদাটো কিন্তু ত্ৰিপুৰা, পশ্চিমবংগ আৰু উৰিষ্যাত কিন্তু কেওটসকলক দিছে। সেইকাৰণে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে এইটো বিবেচনা কৰিব পাৰে, যিহেতু কেওটসকল এটা ঐতিহাসিক জাতি। সেই ৰামায়ণৰ দিনৰ পৰাই কেওটসকলক ভাৰতৰ সকলো লোকেই জানে যে কেওটসকল আদিৰ পৰাই তেওঁলোক আপোনাৰ সেই মছুৱাৰা যিটো আমি কওঁ মৎস্যজীৱীৰ পৰা তেওঁলোক আহি আজিৰ এই পৰ্যায়লৈ পাইছে। গতিকে কেওটসকলৰ যি অনুসূচিত জাতিৰ মৰ্যাদা প্ৰাপ্তিৰ যিটো দাবী আছে, সেইটো নিশ্চিত ৰূপত তেওঁলোকৰ অধিকাৰ আছে।